অসমীয়া জ্ঞান অনুগ্ৰহ কৰি আমাৰ জ্ঞানৰ চেনেলটি সাবস্ক্ৰাইব কৰি লওক আৰু ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, স্ত্ৰীয়ে পুৰুষৰ বাওঁফালে কিয় শুৱে? এইটো যদিহে আপুনি জানে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাওকচোন। স্ত্ৰীয়ে পুৰুষৰ বাওঁফালে কিয় শুৱে? ইয়াৰ উত্তৰ হৈছে শাস্ত্ৰ অনুসৰি স্ত্ৰীক পুৰুষৰ অৰ্ধাংগিনী হিচাপে অভিহিত কৰা হৈছে। অৰ্থাৎ পুৰুষৰ আধা অংশ আৰু পুৰুষৰ বাওঁফালৰ অংশটো স্ত্ৰীৰ অংশ হিচাপে অভিহিত কৰা হৈছে। সেয়েহে জ্যেষ্ঠজনক সেৱা কৰোঁতে বা পূজা অৰ্চনা কৰোঁতে আৰু ৰাতি শুওঁতে স্ত্ৰী পুৰুষৰ বাওঁফালে শুৱে। 2 নম্বৰ, পত্নীক কি উপহাৰ দিলে পতিৰ মৃত্যু হ'ব পাৰে? আপোনাক 5 ছেকেণ্ড সময় দিয়া হৈছে, যদিহে পাৰে ইয়াৰ উত্তৰটো দিয়ক। পতিয়ে পত্নীক কেতিয়াও বগা সাজপাৰ দিব নালাগে, কাৰণ বিধৱা সাজযোৰ বগা ৰঙেৰে হয়। সেইকাৰণে বগা সাজপাৰ কেতিয়াও দিব নালাগে। আৰু চোকা অস্ত্ৰ যেনে চুৰি, দা, কটাৰী এনেবোৰ বস্তু পতিয়ে পত্নীক কেতিয়াও দিব নালাগে। এনেবোৰ দিলেও কিবা বিপদ হয়। আৰু বেলেগ মহিলাই পিন্ধা পায়েল, খাৰু, ফুলি, সাজপাৰ এনেধৰণৰ বস্তু কেতিয়াও পতিয়ে নিজৰ পত্নীক দিব নালাগে। এনেবোৰ বস্তু পত্নীক উপহাৰ দিলে পতিৰ অকাল মৃত্যু হ'ব পাৰে। 3 নম্বৰ প্ৰশ্ন, ক'ৰবাত যাবৰ সময়ত কেনেকুৱা সংকেত পালে যাব নালাগে, নহ'লে কিবা অঘটন ঘটিব পাৰে? 5 ছেকেণ্ড সময় দিলোঁ আপোনাক, যদিহে পাৰে উত্তৰটো কওকচোন। যদিহে ক'ৰবাত যোৱাৰ আগমুহূৰ্তত হাতৰ পৰা কিবা বাচন পৰি যায় বা ভাতৰ কাঁহী এখন পৰি যায়, নাইবা জ্বলি থকা চাকি বন্তি বা মম নুমাই যায়, তেতিয়াহ'লে আপুনি বুজিব যে ওলাই গ'লে কিবা অঘটন ঘটিব পাৰে। আৰু ওলাই যোৱা সময়ত যদিহে ঘৰৰ ভিতৰত বাৰে বাৰে কিবাহত খুন্দা খায় বা ঘৰৰ পৰা ওলাওঁতে কিবা জন্তুৰ মৰাশৰ দেখা পায়, তেতিয়াও বুজিব যে কিবা অঘটন ঘটিব পাৰে। 4 নম্বৰ, পত্নীৰ কোন গুপ্ত অংগত পতিৰ ভাগ্য উদয় হয়? আপুনি জানেনে বাৰু? যি মহিলাৰ নাড়ী পূৰ্ণ আৰু গভীৰ হয় বা কপালত তিল থাকে, তেনে মহিলাৰ পতিৰ জীৱন সুখৰ হয় বা ভাগ্য উদয় হয়। আমাৰ অন্তিম প্ৰশ্ন, 5 নম্বৰ প্ৰশ্নটো হ'ল, পতিৰ কি দেখিলে পত্নীয়ে ভয়তে কঁপি উঠে? এইটো এটা কিন্তু আপুনি বৰ বুজি নোপোৱা প্ৰশ্ন। ইয়াৰ উত্তৰ হৈছে পত্নীয়ে পতিৰ খং দেখিলে ভয়তে কঁপি উঠে। কিন্তু আজিকালি তেনেকুৱা নহয় বাৰু। আজিকালি পতিয়েহে পত্নীৰ খং দেখিলে ভয় কৰে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কাষতে থকা ছাবস্ক্ৰাইবটো দবাই তাৰ লগতে বেল আইকনটো দবাই দিব, তেতিয়াহে ভিডিঅ'সমূহ পাব। ধন্যবাদ।